নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিম। আগৰ ভিডিঅ' কিটাত প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈকে আলোচনা কৰিছিলো। ডেসক্ৰিপচনৰ লিংক এটা দি দিম, আপোনালোকে চাব। ছুটিকে বনাইছো যাতে বেছি সময় নষ্ট নহয় আপোনালোকৰ। গতিকে এটো আহক আৰম্ভ কৰো। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কেতিয়া ব্যৱহাৰ হয়? কোনো এটা কাম আগতে আৰম্ভ হৈ বৰ্তমানলৈকে চলি আছে। কামটো ষ্টাৰ্ট আগতে হ'ল কিন্তু এতিয়ালৈকে চলি আছে আৰু মাজত হি বন্ধ হোৱা নাই, ৰখি যোৱা নাই। তেনে ধৰণৰ বাক্যবিলাকত তেনে ধৰণৰ যত সেন্স থাকিব তাত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম। ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট হেভ বা হেজ, সাবজেক্ট অনুসৰি হেভ বা হেজ বহিব। যেনে আই লগত হেভ, ইউ হেভ, প্লুৰেল নাম্বাৰ হলে হেভ, বাকি থাৰ্ড পাৰ্সন যিবিলাক সিঙ্গুলাৰ নাম্বাৰ হ'ব তাৰ লগত হেজ, তাৰ পিছত বিন, ভাৰ্বৰ পাছত আইএনজি, তাৰ পিছত যদি অবজেক্ট থাকে অবজেক্ট থাকিব, অবজেক্ট নাথাকিবও পাৰে। তাৰ পিছত সিন্স বা ফৰ, সিন্স আৰু ফৰ ব্যৱহাৰটো ইয়াত কৈ দিছো। তাৰ পিছত থাকিব আদাৰ ৱৰ্ডছত থাকিব টাইম ৰেফাৰেন্স বিলাক থাকিব, সময় উল্লেখ থাকিব। এটা কেইটামান এক্সাম্পলৰ সহায়ত আমি কৰিবলৈ চাওঁ। ইয়াৰ কিৱৰ্ডছ কেইটা কি আইডেন্টিফাই কৰা বা টেন্সটো চিনাকি কোনে দিব? সিন্স আৰু ফৰ। বাক্যত সিন্স ফৰ থাকিলে সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব। কিন্তু সিন্স ফৰ থাকিলেও প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স নহয়। কেতিয়া নহয় তলত আলোচনা কৰিছো, চাই থাকিব। এতিয়া সিন্স আৰু ফৰে আমাক কি দেখাই দিব? বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বুলি। এই এক্সাম্পলৰ সহায়ত চাওঁ। আই ৰিড নিউজ পেপাৰ ফৰ 2 আৱাৰ্স। ফৰ আছে, ফৰে আমাক দেখুৱাই দিছে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস। গতিকে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ ষ্ট্ৰাকচাৰত বাক্যটো লিখিব লাগিব। আই হেভ বিন ৰিডিং নিউজ পেপাৰ ফৰ 2 আৱাৰ্স। আই লগত হেভ, তাৰ পিছত বিন, এই ষ্ট্ৰাকচাৰ অনুসৰি বিন, ভাৰ্বৰ লগত আইএনজি হ'ব, নিউজ পেপাৰ অবজেক্ট আছে। তাৰ পিছত ইয়াত সিন্স আৰু ফৰৰ ফৰ ব্যৱহাৰ কৰিছো। কিয়? 2 ঘণ্টা ধৰি বুলি আছে, নিৰ্দিষ্ট সময় উল্লেখ নাই কেতিয়াৰ পৰা, টাইমৰ দৈৰ্ঘ্যতাটোহে আছে। টাইমৰ দৈৰ্ঘ্যতা থাকিলে ফৰ, নিৰ্দিষ্ট সময় উল্লেখ থাকিলে সিন্স। আকৌ ইট ৰেইন সিন্স মৰ্নিং, ইয়াত সিন্স শব্দটোৱে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সক সূচাইছে। গতিকে আমি ইটৰ লগত হেজ হ'ব, ইট হেজ বিন, ভাৰ্ব আইএনজি, ৰেইনিং সিন্স মৰ্নিং। সিন্স কিয় হৈছে? কামটো আৰম্ভ হোৱাৰ অৰ্থাৎ একচনটো কেতিয়া ষ্টাৰ্ট হৈছিল? বৰষুণ ৰাতিপুৱা দিছিল, পাৰ্টিকুলাৰ টাইমটো আছে। যেতিয়া পাৰ্টিকুলাৰ টাইম বা পইণ্ট অফ টাইমটো থাকিব আমি ব্যৱহাৰ কৰিম সিন্স। এতিয়া সিন্স আমি ইয়াত লিখি দিছো। কামটো আৰম্ভ হোৱাৰ নিৰ্দিষ্ট সময় উল্লেখ থাকিলে সিন্স, আৰু কামটো আৰম্ভ হোৱাৰ নিৰ্দিষ্ট সময় উল্লেখ নাথাকিলে ফৰ। এইটো আপোনালোকে বুজি পাইছে। সিন্স ফৰত কিছুমানৰ অসুবিধা লাগে যে সিন্সটো কেতিয়া হয়, ফৰটো কেতিয়া হয়। যেতিয়া কামটো আৰম্ভ হোৱাৰ পইণ্ট অফ টাইম থাকিব, যে এইটো সময়ত ৰাতিপুৱাৰ পৰা সন্ধিয়াৰ পৰা, এনে ধৰণৰ সময় যেতিয়া পাৰ্টিকুলাৰ টাইমটো উল্লেখ থাকিব, কালিৰ পৰা, তেতিয়া সিন্স। আকৌ ধৰি বুলি 10 বছৰ ধৰি, 2 বছৰ ধৰি, 1 ঘণ্টা ধৰি, 2 ঘণ্টা ধৰি, এইবোৰ যেতিয়া ব্যাপক সময় থাকিব, লেন্থ থাকিব, তেতিয়া ব্যৱহাৰ কৰিব ফৰ। এতিয়া এইখনৰ আমি কৈছিলো আগত যে সিন্স ফৰ থাকিলেও কেতিয়াবা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স লিখিব নোৱাৰি। কেতিয়া লিখিব নোৱাৰি? যেতিয়া তাত যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটো নন কন্টিনিউয়াস হয়। নন কন্টিনিউয়াস ফৰ্মৰ কিছুমান ভাৰ্ব আছে যিবিলাকক আমি আইএনজি কৰি কন্টিনিউয়াস কৰিব নোৱাৰো। সেইকেইটা কেইটামান লিখি দিছো যিকেইটা আমাৰ সচৰাচৰ ব্যৱহাৰ হয়। নো, ফিল, হিয়াৰ, সি, মিট, এইবিলাক। এই শব্দকেইটা যদি দেখে বাক্যটোত সিন্স ফৰ দেখিলেও কিন্তু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ নকৰিব। কৰিলে একেবাৰে ভুল হৈ যাব। কিয়? কাৰণ এই ভাৰ্বকেইটাৰ লগত আমি আইএনজি কৰি দিব নোৱাৰো, কন্টিনিউয়াস ফৰ্ম কৰি দিব নোৱাৰো। হেভ নোইং আমি লিখিব নোৱাৰো। হেভ হিয়াৰিং, হেভ সিং, হেভ মিটিং, হেজ মিটিং, এইবিলাক কৰিলে ভুল হ'ব। ঠিক সেইদৰে এইকেইটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতো লিখিব নোৱাৰি। এই ভাৰ্বকেইটা থাকিলে প্ৰেজেন্ট কন্টিনিউয়াসৰ পৰিৱৰ্তে প্ৰেজেন্ট ইনডেফিনিট, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ পৰিৱৰ্তে প্ৰেজেন্ট পাৰফেক্ট। একেবাৰে সিম্পল। এতিয়া এক্সাম্পল কেইটা চাও। আই নো হিম ফৰ 5 years। আমি ইয়াত আইডেন্টিফাই কৰা ৱৰ্ড দেখিলো ফৰ, কিন্তু যদি আমি কৈ দিওঁ আই হেভ বিন নোইং, ভুল হ'ব। কাৰণ নো ভাৰ্বটো চাওক, এইটো নন কন্টিনিউয়াস ভাৰ্ব। সেইকাৰণে আই লগত হেভ, তাৰপিছত আমি নোইং নকৰি কি কৰিলো? নোন। তাৰমানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ পৰিৱৰ্তে প্ৰেজেন্ট পাৰফেক্টত লিখিলো। আকৌ আই নট মিট মাই ফ্ৰেণ্ড ফৰ এজেছ, I have not met লিখিব লাগিব। I not see him since we left school, I have not seen him since we left school.
নিশ্চয় এইকেইটা বুজি পাইছে আমি কেইটামান এটা এক্সাৰসাইজ চাওঁ এক্সাৰসাইজ কেইটা কৰিবলৈ চেষ্টা কৰোঁ সেইটো চাওক এনেকৈ ধৰণৰ যদি আহে কেনেধৰণে সলভ কৰিম হি ডেছ এ নভেল সিন্স মৰ্নিং এইটো কি খুচাইছে সিন্স ফৰ যেতিয়া থাকিব বাক্যটোত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব কিন্তু ইয়াত ভাৰ্বটো চাই ল'ব লাগিব যে কন্টিনিউয়াস ভাৰ্ব নে নন কন্টিনিউয়াস ভাৰ্ব ইয়াত কি দিছে ইয়াত ৰিড আছে নিশ্চয় এটো কন্টিনিউয়াস গটিকে সিন্স ফৰ যেতিয়া থাকিব ইফালে কন্টিনিউয়াস ফৰ্মত থকা যেতিয়া ভাৰ্ব থাকিব আমি হেতু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব পাৰিম ইয়াত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ ষ্ট্ৰাকচাৰ কোনটো আছে হ্যাভ ৰিড এটোটো নহয় হ্যাজ ৰিড এটো হ'ব নোৱাৰে has been reading the has been reading to হয় continuous form আকৌ has been read এটা has been reading এই দুটাৰ ভিতৰত কোনটো হ'ব আমি জানো যে present perfect continuous tense ৰ structure হৈছে have has plus been plus verb ing যেটা হি লগত have বা has কি হ'ব হি লগত has গতিকে has been reading এইটোৱে perfectly আছে এইটোৱে শুদ্ধ আকৌ has been read হ'ব নোৱাৰে has been read it নহয় কাৰণ verb ing ইয়াৰ পাছত নাই তাৰ পাছৰটো I dash him for 10 years ইয়াৰ তলত দিয়া কোনটো শুদ্ধ হ'ব have been knowing has known have known know গতিকে I লগত কি হ'ব have হ'ব তাৰপিছত present perfect continuous tense যদি কৰোঁ since for আছে have been knowing হ'ব লাগিছিল কিন্তু আমি আগতে কৈ আহিছো যে নো ভাৰ্বৰ লগত ing যোগ কৰি কন্টিনিউয়াস কৰিব নোৱাৰো গতিকে এটো ভুল আকৌ has known এটো ভুল কি কাৰণে I লগত has নবহে I লগত কি বহিব have আৰু verb 3 আছে মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ পৰিৱৰ্তে প্ৰেজেন্ট পাৰফেক্টত লিখিব লাগিব have known টোৱে শুদ্ধ আৰু know knew এইটা ভুল হ'ব থাকিলে they have been playing dash 9 o'clock এতিয়া they have been playing এটো ইকনলকে শুদ্ধ আছে ইয়াত খালি since আৰু for বহাব লাগে এটা since for ভিতৰত কোনটো হ'ব 9 o'clock নিৰ্দিষ্ট সময় উল্লেখ কৰি দিছে যেতিয়া নিৰ্দিষ্ট সময় উল্লেখ কৰি দিব তেতিয়া কি হ'ব since গতিকে ইয়াত since আছে since 9 o'clock গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয়তো বুজাব পাৰিছো চাগে যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিব পৰৱৰ্তী টেন্স সমূহ এনেদৰে আলোচনা কৰি থাকি চাই থাকিব ধন্যবাদ